ঘৰত আজি মাছ আনিছিল প্ৰায় কেইজনীমান ডাঙৰ ডাঙৰ এনেকুৱা চাইজৰ চেম তেওঁ মাক ক'লোঁ এজনী পুৰি খাওঁচোন ব'লা পুৰি খাই মজাই বেলেগ ন তাকে মায়ে গধূলি টাইমত মাছটো বাচি কুটি মানে তেনেকৈ মাছটো পুৰিব ল'লে জুইতে খুৱাই মজাই বেলেগ সেইপিনে সিজি হৈ গ'ল কিন্তু মাছৰ কাঁইটটো বেছি আৰু তথাপিও আৰু বাচিব ল'লোঁ আৰু মই দেই পিটিকা খাওঁ বুলি তেখেতে উলিয়াই ল'লোঁ সিংহৰ পৰা তাৰ পাছত মাছটো বাচিবলৈ কাঁইট কিন্তু বহুত আছে কি ক'ম আৰু সৰু সৰু কাঁইট এই মাছটোৰ কাঁইট বহুত থাকেই আচলতে বাৰু সেই তেনেকৈ মাছ চাছ বাচি লৈছোঁ ধুনীয়াকৈ অলপ তেৰা নিচিনা তথাপি খাবলৈ কিন্তু ভাল লাগিছে দেই বেয়া নহয় বাৰু দেই পোৰা মাছ বা পাতত দিয়া মাছ যি হ'লেও খাবলৈ ভালে লগতে পিঁয়াজ আৰু ধনিয়া অলপ আছিলে কাৰণ ধনিয়া অলপ আছে নেমু অলপ চেপিলোঁ হাতত অলপ দুখ পাইছোঁ খাতে আচৰা চিনটো দেখিছেনে সেই তেনেকৈ চেপি ল'লোঁ নিমখো অলপ দি দিম আৰু অকণমান মিঠাতেলো দিয়া হ'ব বাৰু দি দিম মিঠাতেল জলকীয়া দিয়া নাই কাৰণ ভাগিন কিছুমানে যে সৰু ন তাহাঁতি খাব যাৰ কাৰণে জলকীয়া এনেকৈ দিয়া হোৱা নাই বিশেষ আৰু জলকীয়া বেছি খোৱাটো মোৰ কাৰণে ভাল নহয় কাৰণে জলকীয়া দিয়া হোৱা নাই তেনেকৈ মিঠাতেল অলপ দি দিলোঁ গোটেই টকা নকৰিলোঁ বাৰু ভাগিনহঁতৰ কাৰণে এনেকৈ এক্সট্ৰাকৈ অলপ থৈ দিছোঁ কাৰণ এয়া পিটিকি হৈ গ'ল দেখিছেনে নাচ দেখিবলৈ ধুনীয়া লাগিছে দেই খাবলৈতো আৰু মজা লাগিব যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ